নমস্কাৰ আজি ভিডিঅ'টোত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'ৰ শিৰোনামৰ পৰাই ধৰিব পাৰিছে যে ভিডিঅ'টোৰ ভিতৰত আলোচনা কৰিবলগীয়া বিষয়বস্তু কি হ'ব পাৰে। আপোনালোকে টাইটেলতে ঠিকেই দেখিছে। এই ভিডিঅ'টোৰ বিষয়বস্তু হ'ব সময় যাত্ৰা তথা টাইম ট্ৰেভেল সম্ভৱনে। তেতিয়াহ'লে আহক ভিডিঅ'টোত আগবাঢ়ি যাওঁ আৰু টাইম ট্ৰেভেল সঁচাকৈ সম্ভৱনে সেই সম্পৰ্কে আলোচনা কৰি লওঁ। যিকোনো এটুকুৰা ঠাইৰ পৰা আন এটুকুৰা ঠাইলৈ যোৱা প্ৰক্ৰিয়াটোকে যাত্ৰা বুলি কোৱা হয়। ঠিক তেনেদৰেই সময়ৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ যোৱা প্ৰক্ৰিয়াক সময় যাত্ৰা বা টাইম ট্ৰেভেল বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি যিকোনো এটা দিন ধৰি ল'লোঁ আৰু সেই দিনটোত সময়ৰ এটা বিন্দু হিচাপে বাছি ল'লোঁ ৰাতিপুৱা 5 বজা সময়। দিনটোৰ বিভিন্ন কাম কাজৰ পিছত গধূলি যেতিয়া 5 বাজিল তাক আমি আন এটা সময়ৰ বিন্দু হিচাপে ধৰি ল'লোঁ। এই যে ৰাতিপুৱাৰ পৰা গধূলি হ'ল ইয়াকে সহজ অৰ্থত সময় যাত্ৰা বা টাইম ট্ৰেভেল বুলিব পাৰি। এনেদৰে চাবলৈ গ'লে আমি সময়ত যাত্ৰাটো কৰিয়েই আছোঁ। কেঁচুৱাৰ পৰা কৈশোৰ অৱস্থা পাইছোঁ, কৈশোৰৰ পৰা যৌৱনকাল পাইছোঁ, তাৰপিছত বৃদ্ধা অৱস্থা। তেন্তে বিজ্ঞানীসকলৰ মনত চলি থকা সময় যাত্ৰাৰ ৰহস্য কি? আমি যে চাই-ফাই চিনেমাসমূহত দেখা পাওঁ সেই সময় যাত্ৰা বা টাইম ট্ৰেভেলৰ সূত্ৰনো কি? আমি ভাবি থকা সময় যাত্ৰা আৰু বিজ্ঞানীসকলে ভাবি থকা সময় যাত্ৰাৰ মাজত পাৰ্থক্য আছে এটাই, সেয়া হ'ল গতিৰ। বৰ্তমান সময়ত 1 ঘণ্টাৰ সময় যাত্ৰা কৰিবলৈ আমাক 1 ঘণ্টাই সময় লাগে। অৰ্থাৎ সময়ত 1 ঘণ্টা আগবঢ়াৰ গতি হৈছে 1 ঘণ্টা। যদিহে আমি এই সময়ক সলনি কৰিব পাৰোঁ, অৰ্থাৎ আমি বুজাব বিচাৰিছোঁ যে যদিহে সময়ত 1 ঘণ্টা আগবঢ়াৰ সময় 1 ঘণ্টাতকৈ কমাই ছেকেণ্ডলৈ আনিব পাৰোঁ, তেতিয়া আমি আমাৰ জীৱনকালতেই সময়ত বহু আগত যাব পাৰিম। কি জানি 500 বছৰ পিছলৈও আমি চাবগৈ পাৰিম আমি আমাৰ জীৱনকালতেই। যিটো সময়ত বিভিন্ন বিজ্ঞানী তথা অধিকাংশ লোকেই ভাবি আছিল টাইম তথা সময় কনষ্টেণ্ট বুলি, অৰ্থাৎ সময় কেতিয়াও কাৰো বাবে সলনি নহয়, বৰঞ্চ ই সকলোৰে বাবেই একেই। ঠিক সেই সময়তে ছাৰ এলবাৰ্ট আইনষ্টাইনে এই কথাটো প্ৰমাণ কৰি দেখুৱালে যে সময় কনষ্টেণ্ট নহয়, ই আপেক্ষিক বা ৰিলেটিভ। এই সময়ৰ যাত্ৰাত অধিক আগবাঢ়ি যোৱাৰ আগতেই আপোনালোকক ক'ব বিচাৰোঁ যে যদিহে টাইম ট্ৰেভেলৰ থিয়ৰিসমূহ কেতিয়াবা প্ৰেক্টিকেলি সম্ভৱ হয় আৰু আমি টাইম ট্ৰেভেল কৰিবলৈ সক্ষম হওঁ, তেতিয়াও কিন্তু আমি কেৱল ভৱিষ্যতলৈহে যাত্ৰা কৰিব পাৰিম, অতীতলৈ আমি যাব নোৱাৰিম। অতীতলৈ যাব নোৱাৰাৰ আঁৰত কিছুমান পেৰাডক্স তথা বিৰোধাভাস, সহজ অৰ্থত ক'বলৈ গ'লে কিছুমান সাঁথৰ আছে। আপোনালোকে যদি বিচাৰে এই পেৰাডক্স বা সাঁথৰসমূহৰ ওপৰতো আমি আন এটা ভিডিঅ' বনাব পাৰোঁ যে কিয়নো এই সাঁথৰবিলাকৰ কাৰণে আমি সময়ত কেতিয়াও অতীতলৈ যাব নোৱাৰোঁ। টাইম ট্ৰেভেল কৰাৰ বহু ৰাস্তা আছে। সেইসমূহ আলোচনা কৰাৰ আগতে সময় কি হয় সেই সম্পৰ্কে অলপ আলোচনা কৰি লওঁ আহক। ফিজিক্সৰ মতে সময়ৰ গতি কমিব বাঢ়িব সেই কথা নিৰ্ভৰ কৰিব হাউ ফাষ্ট ইউ মুভ ৰিলেটিভ টু ছামথিং এলছ, অৰ্থাৎ আপুনি কিমান স্পীডত গতি কৰি আছে আন এটা বস্তুৰ সাপেক্ষে। উদাহৰণস্বৰূপে যদি আপোনাৰ গন্তব্যস্থানৰ পৰা আপোনাৰ ঘৰৰ দিশে অধিক গতিত গাড়ী চলাই আহে তেন্তে সময় কম লাগিব। এই কথা হ'ব পাৰে যে সেই সময় অন্তৰাল মাত্ৰ কেইমিনিটমানৰ হ'ব পাৰে, আৰু যদি আপুনি গাড়ী লাহে লাহে চলাই আহে তেতিয়াহ'লে সেই সময় অধিক লাগিব। এয়া এক সহজ উদাহৰণে মাথো। টাইম ট্ৰেভেলৰ বাবে আমাক প্ৰয়োজন হ'ব পোহৰৰ গতিৰ। সেই গতি হৈছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। আশা কৰিছোঁ আপোনালোকে সময় যে আপেক্ষিক সেই কথা অলপ হ'লেও ধৰিব পাৰিছে। পোনপ্ৰথমবাৰ এই থিয়ৰিটি এক্সপ্লেইন কৰিছিল ছাৰ এলবাৰ্ট আইনষ্টাইনে, যাক আমি বৈজ্ঞানিক ভাষাত পদাৰ্থ বিজ্ঞানত স্পেচিয়েল থিয়ৰি অফ ৰিলেটিভিটি বুলি কওঁ। টাইম ডাইলেশ্যন ইও এক প্ৰক্ৰিয়া যাৰ পৰা আমি আভাস ল'ব পাৰোঁ যে যদিহে আমি পোহৰৰ গতিবেগ লাভ কৰোঁ কিদৰে টাইম ট্ৰেভেল কৰিব পাৰিম আৰু 100 বছৰৰ পাছৰ পৃথিৱীখনে বুঢ়া নোহোৱাকৈ চাব পাৰিম। টাইম ডাইলেশ্যন কি আহক এটা উদাহৰণৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰোঁ। এই উদাহৰণটি পদাৰ্থ বিজ্ঞানৰ এটা অত্যন্ত কমন উদাহৰণ হয়। ধৰি লওক আপোনালোক 2জন যজা ভাই আছে। আপোনালোক দুয়ো যথেষ্ট ইণ্টেলিজেণ্ট। 10 বছৰৰ কষ্টৰ মূৰত আপোনালোকে এখন মহাকাশযান সাজি উলিয়ালে যাৰ সৰ্বোচ্চ বেগ হ'ব 3 লাখ কিলোমিটাৰ পাৰ ছেকেণ্ড, অৰ্থাৎ পোহৰৰ স্পীডৰ সমান। এতিয়া আপোনালোক দুয়ো মহাকাশ যাব লওঁতেই আপোনাৰ ভাইটিৰ গা বেয়া হ'ল আৰু আপুনি অকলেই মহাকাশলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু আপুনি অকলেই মহাকাশলৈ বুলি উৰা মাৰিলে। খন্তেক সময়ৰ পিছতে আপোনাৰ মহাকাশযানে 3 লাখ কিলোমিটাৰ পাৰ ছেকেণ্ড অৰ্থাৎ পোহৰৰ গতিবেগো লাভ কৰিলে। নিৰ্দিষ্ট সময়ৰ পাছত আপুনি আকৌ পৃথিৱীলৈ ঘূৰি আহিলে। এতিয়া কিন্তু আপুনি আপোনাৰ ভাইটিতকৈ বয়সত সৰু হৈ যাব আৰু ইয়াৰ কাৰণ হ'ব টাইম ডাইলেশ্যন, অৰ্থাৎ আমি আগতে কোৱাৰ দৰে টাইম হ'ল আপেক্ষিক। আপুনি অধিক গতিত থকাৰ বাবে সময় আপোনাৰ বাবে শ্ল' হৈ গ'ল
আপুনি 1 ঘণ্টা অতিক্ৰম কৰিবলৈ 1 ঘণ্টাতকৈ কম সময় ল'লে, কিন্তু পৃথিৱীত থকা আপোনাৰ ভাইটিৰ 1 ঘণ্টা অতিক্ৰম কৰিবলৈ লগা সময় 1 ঘণ্টাই থাকি গ'ল। গতিকে ভৱিষ্যতে যদি কেতিয়াবা আমি পোহৰৰ গতিবেগ লাভ কৰিবলৈ সক্ষম হওঁ, তেতিয়া আমি তীব্ৰতাৰে ভৱিষ্যতৰ দিশে আগবাঢ়িব পাৰিম। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ কথা আপোনালোকে নিশ্চয় শুনিছে। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থকা বিজ্ঞানীসকলৰ বয়স অলপ কমকৈ বাঢ়ে, অৰ্থাৎ অলপ লেহেমীয়া গতিত বাঢ়ে। তাৰ পিছৰ কাৰণ হ'ল স্পেচ ক্ৰাফ্টসমূহৰ কক্ষপথত থকা দ্ৰুত গতি, আৰু ইয়াকে সূচায় যে যেতিয়া তেওঁলোক পৃথিৱীলৈ আহে তেতিয়া অলপ বয়সত সৰু হৈ থাকে, আৰু ফৰ ফিউ ছেকেণ্ডছ তেওঁলোকে ফিউচাৰতো টাইম ট্ৰেভেল কৰি আহে। আপোনালোকক জনাই থ'ব বিচাৰিছোঁ যে টাইম ডাইলেশ্যন নামৰ এই প্ৰক্ৰিয়াটোৰ বাবেই মহাকাশত ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত লাগি থকা ঘড়ীসমূহৰ টাইমসমূহ সদায় মেইনটেইন কৰি থকা। বৰ্তমান সময়ত ফিজিক্সে আমাক পোহৰৰ গতিবেগ লাভ কৰাত বাধা প্ৰদান কৰে, কিন্তু আমি আশাবাদী যে ভৱিষ্যতে আমি 50% হ'লেও লাইটৰ স্পীড পাব পাৰিম আৰু বিলিয়ন বিলিয়ন কিলোমিটাৰ দূৰত থকা গেলেক্সিসমূহলৈ যাব পাৰিম। ছাৰ এলবাৰ্ট আইনষ্টাইনৰ মতে সময় হৈছে 4th ডাইমেনশ্যন। আমি 3 ডাইমেনশ্যনৰ দ্বাৰা সকলো বস্তুৰ বিৱৰণ দিওঁ, অৰ্থাৎ দিশ, প্ৰস্থ আৰু উচ্চতা। এইসমূহ 3 ডাইমেনশ্যনৰ ভিতৰত ধৰা হয়। ছাৰ এলবাৰ্ট আইনষ্টাইনৰ মতে সময় আমাক দিশ সূচায়, অৰ্থাৎ আমি যদিহে 4th ডাইমেনশ্যন বুলি কওঁ, তেতিয়াহ'লে সেই 4th ডাইমেনশ্যনৰ ভিতৰত দিশ, প্ৰস্থ, উচ্চতা আৰু সময় অন্তৰ্ভুক্ত হ'ব। এক থিয়ৰীৰ মতে ৱাৰ্ম হ'লে সময়ৰ 2টা বিন্দু লগ লগাব পাৰে। ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে ৱাৰ্ম হ'লৰ জৰিয়তেও আমি টাইম ট্ৰেভেল কৰিব পাৰিম। ৱাৰ্ম হ'লক কল্পনা কৰা হৈছে স্পেচ টাইমৰ লগত। স্পেচ টাইম হৈছে এটা কাল্পনিক কনচেপচুৱেল মেথমেটিকেল মডেল, যাক দিশ, প্ৰস্থ, উচ্চতা আৰু সময়ৰ দ্বাৰা বনোৱা হৈছে। স্পেচ টাইমৰ জৰিয়তে আমাৰ ব্ৰহ্মাণ্ডখনে কেনেধৰণে কাম কৰি আছে তাক আমি বুজাব পাৰোঁ। এতিয়া আহক ৱাৰ্ম হ'লনো কি সেই সম্পৰ্কে অলপ আলোচনা কৰি লওঁ। ৱাৰ্ম হ'লক আমি এটা সুৰংগ হিচাপে কল্পনা কৰিব পাৰোঁ, যি স্পেচ টাইমৰ 2টা সময়ৰ অন্তৰালৰ মাজত আছে। অৰ্থাৎ ৱাৰ্ম হ'ল নামৰ এই সুৰংগটিৰ দুয়োফালে আমি 2টা ভিন ভিন সময়ৰ অৱস্থান পাম। এতিয়া যিদৰে এটা গ্ৰহৰ পৰা আন এটা গ্ৰহলৈ যাবলৈ বহু সময় তথা বহু বছৰ লাগে, ৱাৰ্ম হ'লৰ জৰিয়তে আমি কেইছেকেণ্ড মানতে সেই কেইবা বছৰৰ বিলিয়ন লাইট ইয়াৰ্ছৰ দূৰত্ব মুহূৰ্ততে অতিক্ৰম কৰিব পাৰিম। আশা কৰিছোঁ আপোনালোকে ৱাৰ্ম হ'ল কি সেই সম্পৰ্কে অলপ হ'লেও বুজিব পাৰিছে। ৱাৰ্ম হ'লক ইমাজিন কৰিব পৰাৰ সকলোতকৈ সহজ উপায় হৈছে আপুনি এখন কাগজ তুলি লওক আৰু কাগজখনত 2টা বিন্দু আপুনি পেইনৰ জৰিয়তে চিনাক্ত কৰি লওক। আৰু এতিয়া আমি কনচিডাৰ কৰি ল'ম যে এই কাগজখিলা হৈছে স্পেচ টাইম, অৰ্থাৎ সেই কাগজখনত আমি দিশ, প্ৰস্থ, উচ্চতা আৰু সময় সকলোকেইটা আছে বুলি ধৰি ল'ম। এতিয়া আমি চিনাক্ত সেই বিন্দু দুটাক নামাকৰণ কৰি দিয়ক এ তথা বি বুলি, আৰু এ বিন্দুটো হৈছে সময়ৰ এটা বেলেগ অৱস্থান আৰু বি বিন্দুটো হৈছে সময়ৰ এটা বেলেগ অৱস্থান। এতিয়া সেই 2টা বিন্দু লগ লগাব পৰা ৰাস্তা হৈছে আমি যদি সেই বিন্দু দুটা জইন কৰিব পৰাকৈ এডাল ৰেখা টানি দিওঁ, তেতিয়াহ'লে সেই বিন্দু দুটা জইন হৈ যাব। কিন্তু আমি সেই বিন্দু দুটা সহজেই অতিক্ৰম কৰিব পাৰিম যদিহে আমি পেজখন ফ'ল্ড কৰি 2টা বিন্দু ইটো সিটোৰ ওপৰত লগ লগাই দিওঁ। এতিয়া আপুনি কাগজখন ভাঁজ কৰক আৰু সেই বিন্দু দুটা ইটো সিটোৰ মূৰত লগাই দিয়ক আৰু সেই বিন্দু দুটাৰ মাজেৰে আপোনাৰ পেইনটো পাৰ কৰি পঠিয়াওক। এতিয়া আপুনি আপোনাৰ ইমাজিনেশ্যনৰ শক্তিৰ জৰিয়তে ভাবিবলৈ চেষ্টা কৰক যে স্পেচ টাইমত আপুনি এটা সুৰংগ বনাই দিয়ে আৰু সেই সুৰংগটোৱে 2টা সময়ৰ অন্তৰালক লগ লগাইছে। ইয়াৰ পৰা আমি এটা কথাই বুজাব বিচাৰিছোঁ যে যদিহে আমি স্পেচ টাইমখনক ভাঁজ কৰি পেলাব পাৰোঁ, তেতিয়াহ'লে আমি বিলিয়ন বিলিয়ন কিলোমিটাৰ দূৰত থকা দূৰত্বসমূহ মাত্ৰ কেইবা ছেকেণ্ডৰ অন্তৰালতে অতিক্ৰম কৰিব পাৰিম। বৰ্তমান সময়লৈকে ৱাৰ্ম হ'লৰ তথ্য পোৱা হোৱা নাই, ই থিয়ৰিটিকেল অৱস্থাতে আছে, কিন্তু ইয়াক আমি মিছা বুলি ক'ব নোৱাৰোঁ, কিয়নো ব্লেক হ'লো এটা সময়ত মাত্ৰ থিয়ৰিহে আছিল। 10 এপ্ৰিল 2019 তাৰিখে এক বৃহৎ আকাৰৰ ব্লেক হ'লৰ আৱিষ্কাৰ কৰা হয় মেছিয়াৰ 87 নামৰ গেলেক্সিখনত। ই আকাৰত আমাৰ সূৰ্যতকৈ 7 বিলিয়ন গুণ ডাঙৰ আছিলে। তেতিয়াহ'লে আপোনালোকে কল্পনা কৰিব পাৰে এটা ব্লেক হ'ল কিমান ডাঙৰ হ'ব পাৰে। এতিয়া কথা হ'ল যে এই ব্লেক হ'ল কি? ব্লেক হ'ল হ'ল স্পেচ টাইমৰ অৰ্থাৎ দিশ, প্ৰস্থ আৰু উচ্চতাৰ এনেকুৱা এটা ৰিজিয়ন যাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ অত্যন্ত বেছি, ইমান বেছি যে পোহৰো ব্লেক হ'লৰ কাষেৰে পাৰ হৈ যাব নোৱাৰে। গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইমানেই বেছি যে সময়ো ব্লেক হ'লৰ কাষেৰে পাৰ হৈ গ'লে লেহেমীয়া হৈ যায়। যেতিয়া এটা বহু ডাঙৰ নক্ষত্ৰ তাৰ জীৱনৰ শেষৰ ফালে উপনীত হয়, তেতিয়া সি নিজৰ মাজতে কলেপ্স হৈ যায়, যাৰ বাবে সেই নক্ষত্ৰটোৰ ঘনত্ব বা ডেন্সিটি অত্যন্ত বাঢ়ি যায় আৰু ই এটা ব্লেক হ'লৰ ৰূপ লৈ লয়। ব্লেক হ'লসমূহ টেকনিকেলি ডাঙৰ হৈ গৈয়ে থাকে, কিয়নো ব্লেক হ'লৰ চাৰিওকাষৰ সকলো পদাৰ্থ ই নিজৰ মাজত সোমোৱাই গৈ থাকে, যিহেতু তাৰ গ্ৰেভিটেশ্যনেল শক্তি বহুত বেছি।
ব্লেক হোলৰ জৰিয়তেও টাইম ট্ৰেভেল কৰা দুটা প্ৰক্ৰিয়া সম্ভৱ হ'ব পাৰে। প্ৰথমটো, যদি আমি এনেকুৱা এটা গ্ৰহলৈ বসবাস কৰিবলৈ গুচি যাব পাৰোঁ যি ব্লেক হোলৰ ওচৰতে অৱস্থান কৰে, তেতিয়া তাত সময় অত্যন্ত লেহেমীয়া হ'ব পৃথিৱীৰ তুলনাত। গতিকে তেনেকুৱা এটা গ্ৰহত যদি আমি 10 বছৰ বসবাস কৰিব পাৰোঁ, সেই একে সময়তে পৃথিৱীত কিন্তু 20টা বছৰ পাৰ হৈ যাব। ঠিক তেনেকৈ আমি যদি এখন মহাকাশযান নিৰ্মাণ কৰিব পাৰোঁ যিখন ব্লেক হোলৰ কক্ষপথত ঘূৰিব পাৰে, আৰু আমি সেই মহাকাশযানৰ ভিতৰত থাকি 10 বছৰ যদি কটাব পাৰোঁ আৰু পুনৰ পৃথিৱীলৈ যদি আমি ঘূৰি আহোঁ, তেতিয়া আমি পৃথিৱীখনক 10 বছৰৰ ভৱিষ্যৎকালত পাম। অৰ্থাৎ পৃথিৱীখনে তেতিয়া পৰ্যন্ত 20 বছৰ কাল অতিক্ৰম কৰি যাব পাৰে। কিন্তু এই যাত্ৰা কেৱল এফলীয়াহে হ'ব। অৰ্থাৎ আপুনি সেই সময়ত আগলৈতো আহিব পাৰিব, কিন্তু সেই সময়ত পিছলৈ যাব নোৱাৰিব, ডিউ টু চাম কাইণ্ড অফ পেৰাডক্সেছ। আজিৰ ভিডিঅ'টোৰ বিষয়টো যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, আৰু আপোনাৰ দৰে কোনোবাই যদি এনেধৰণৰ জ্ঞান বিজ্ঞানৰ কথা ভাল পায়, এই ভিডিঅ'টো তেওঁৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আমি আশা কৰিছোঁ যে আমি আপোনালোকক সময় যাত্ৰাৰ এই কথাসমূহ বুজাবৰ বাবে সক্ষম হৈছোঁ। আৰু যদিহে আমাৰ কিবা ভুল হৈছে, আপুনি আমাক কমেণ্ট বক্সত আমাক কমেণ্ট কৰি জনাব। আৰু আমাৰ এই ভিডিঅ'সমূহ আৰু উন্নত কৰিব পৰাকৈ আপোনাৰ যদি কিবা উপদেশ আছে, আপুনি আমাক কমেণ্ট বক্সত কমেণ্ট কৰি আমাক জনাব। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আমি আমাৰ চেনেলটোত এনেধৰণৰ ভিডিঅ'সমূহ তথা এনেধৰণৰ জ্ঞান বিজ্ঞানৰ কথাসমূহ আলোচনা কৰি থাকিম। যিকোনো প্ৰশ্ন থাকিলেও আপুনি আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। ধন্যবাদ।